নমস্কাৰ বন্ধুসকল, আছামিজ জ্ঞান নামৰ ইউটিউব চেনেলটোত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। তো গতিকে বন্ধুসকল, বেলেগ দিনৰ দৰে আজিও নতুন টপিক এটাৰ ওপৰত নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। তো গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে হোৱাটছআপৰ ওপৰত, মানে হোৱাটছআপত ডিলিট কৰা মেছেজ আপোনালোকে কেনেকৈ ৰিকভাৰ কৰিব পাৰে তাৰে ওপৰত ভিডিঅ'টো বনোৱা হৈছে। তো গতিকে বন্ধুসকল, ভিডিঅ'টোক লাইক কৰিব, কমেণ্ট কৰিব আৰু নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰাৰ লগতে এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব। গতিকে বন্ধুসকল, ছাবস্ক্ৰাইব কৰাৰ লগতে নটিফিকেশ্যন বেলটো অন কৰি ল'ব, যাতে যেতিয়াই মই নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে নটিফিকেশ্যন পাই যায়। তো গতিকে বন্ধুসকল, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গতিকে বন্ধুসকল, যেতিয়া আপোনালোকে এপটো ডাউনলোড কৰিব তেতিয়া আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। আৰু এতিয়া কি কৰিব লাগে মই আপোনালোকক কৈ আছোঁ। এতিয়া আপোনালোকে একচেপ্টত ক্লিক কৰিব। একচেপ্টত ক্লিক কৰাৰ পিছত ইয়াতে স্ৱাইপ কৰিব। স্ৱাইপ কৰাৰ পিছত ইয়াতে লোডিং ল'ব। লোডিং লোৱাৰ পিছত ইয়াতে আপোনালোকে কোনটো এপৰ মেছেজ আপোনালোকে ৰিকভাৰ কৰিব বিচাৰে সেই মেছেজ এপটো আপোনালোকে চিলেক্ট কৰিব। ধৰক আপোনালোকে হোৱাটছআপ কৰিব বিচাৰে নে মেছেঞ্জাৰ কৰিব বিচাৰে নে ইনষ্টাগ্ৰাম কৰিব বিচাৰে, যিকোনো আপোনালোকে 3-4টা যেইটা এপৰ আপোনালোকে মেছেজ ৰিকভাৰ কৰিব বিচাৰে সেই এপকেইটা আপোনালোকে টিক মাৰ্ক কৰি দিব। মই বৰ্তমান হোৱাটছআপৰ মেছেজ ৰিকভাৰ কৰিব বিচাৰোঁ, সেইকাৰণে মই হোৱাটছআপত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এতিয়া মই স্ৱাইপ কৰিম। তাৰপিছত এতিয়া আপোনালোকে আৰু স্ৱাইপ কৰিব। কৰা হোৱাৰ পিছত এতিয়া আপোনালোকে কেইটামান অপশ্যন এনেবল কৰিব লাগিব। সেইটো হৈছে অটো ষ্টাৰ্ট। ইয়াতে আপোনালোকে ক্লিক কৰিব। অটো ষ্টাৰ্টত ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া যোনটো এপ আপোনালোকে ডাউনলোড কৰিছিল সেই এপটো আপোনালোকে টিক মাৰ্ক কৰি ল'ব। টিক মাৰ্ক কৰি লোৱাৰ পিছত আপোনালোকে বেক যাব। বেক যোৱাৰ পিছত মাল্টিমিডিয়া ফাইলছৰ আপোনালোকে ইনেবল কৰিব। আপোনালোকে ইনেবল কৰি লোৱাৰ পিছত আপোনালোকে নটিফিকেশ্যন ৰিডাৰটো এনেবল কৰিব। নটিফিকেশ্যন ৰিডাৰটো আপোনালোকে এনেবল কৰিলে, এলাও কৰিলে, বেক যাব। আপোনালোকে বেক যাব। তাৰপিছত স্ৱাইপ কৰিব। ৰাইট চাইডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মই আপোনালোকক দেখাই আছোঁ এতিয়া কেনেকৈ হোৱাটছআপৰ মেছেজ ৰিকভাৰ কৰিব পাৰে। তো গতিকে মই এতিয়া ইয়াত লিখি দিলোঁ হাই। ইয়াতে মেছেজটো আহিছে হাই। যদি মই এতিয়া ইয়াতে মেছেজটো মই ডিলিট কৰি দিওঁ, মেছেজটো ডিলিট কৰি দিলোঁ, তেতিয়াহ'লে ইয়াতে কি দেখা পাব আপোনালোকে চাইছে, দ্য মেছেজ ৱাজ ডিলিটেড। যেতিয়া আপোনালোকে এইটো মেছেজ ডিলিট কৰিছে, এইটো মেছেজ কি মেছেজ দিছে আপোনালোকে যদি চাব খোজে তেতিয়াহ'লে আপোনালোকে যিটো এপ ইনষ্টল কৰিছিল সেই এপত আপোনালোকে যাব। সেই এপত যোৱাৰ পিছত আপোনালোকে কি মেছেজ দিছিল সেই মেছেজটো আপোনালোকে দেখা পাব হাই। ধৰক মই আপোনালোকক আৰু এটা এক্সাম্পল দিছোঁ। মই এতিয়া লিখি দিছোঁ ইয়াতে হাউ আৰ ইউ। এতিয়া মই আৰু এটা হোৱাটছআপত যাম। হোৱাটছআপত যোৱাৰ পিছত এতিয়া আহিছে হাউ আৰ ইউ মেছেজ দিছে। মই এতিয়া দিম ফাইন। যদি এই মেছেজটো মই ডিলিট কৰোঁ, এই মেছেজটো ধৰা হ'ল মই এই মেছেজটো ডিলিট কৰিলোঁ হাউ আৰ ইউ আৰু ফাইনটো মই হাউ আৰ মেছেজটো মই ডিলিট কৰিলোঁ। ডিলিট কৰাৰ পিছত এতিয়া মই যেতিয়া ইয়াত যাম তেতিয়া ইয়াতে এটা মেছেজ ডিলিট কৰা আছে। মই নাজানো কি মেছেজ এইটো ডিলিট কৰিছে, গতিকে মই কি মেছেজ দিছে তাৰ কাৰণে চাবৰ কাৰণে মই WAMR এপটো অ'পেন কৰিম। এপটো অ'পেন কৰাৰ পিছত ইয়াতে মই ৰিফ্ৰেছ যাম। ৰিফ্ৰেছ যোৱাৰ পিছত ইয়াত দেখাইছে ফাইন। তো গতিকে বন্ধুসকল, এনেকুৱা ধৰণে আপোনালোকে ডিলিট কৰা মেছেজ চাব পাৰে। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজিৰ কাৰণে এইখিনিয়ে। ধন্যবাদ।